আজি পিছে মোৰ মনটো খুব বেয়া, যিহেতু অহাকালি গুৱাহাটী গৈ আছোঁ। আচৰিত লাগে যে আমি ছোৱালী মানুহবিলাকে নিজৰ ঘৰখনকো বিয়াৰ পিছত নিজৰ বুলি ক'ব নোৱাৰোঁ। যেতিয়া হাজবেণ্ডক এৰি পিনে ঘৰত আহোঁ, তেতিয়া আকৌ হাজবেণ্ডক এৰি থাকিব নোৱাৰোঁ। আকৌ যেতিয়া ইয়াৰে পৰা যাম ঘৰৰ পৰা, তেতিয়া আকৌ ঘৰখন এৰি থাকিব নোৱাৰি। বাৰু যিয়ে হওক, ছোৱালী হৈ জন্মিছোঁ যিহেতু এইটো বোলে দুনিয়াৰ ৰীতি হয়। আৰু যোৱাৰ আগতে এনেকৈ আম্মাৰ লগত কেইটামান স্নেপ ল'লোঁ। গৈ পিনে খুব মিছ কৰিম আম্মাক আৰু আম্মাৰ হাতৰ খানা। আম্মা যদি সুদা ভাতো দিয়ে তথাপিও সোৱাদ লাগে। এইটোৱে চাগে নিজৰ মাইকৰ হাতত যাদু থাকে। মই যে তাইক আৰু খুব মিছ কৰিম, দেখিছে নহয় মিতু আহিছে কাৰণে সি মিতু কেনেকুৱা কৰিছে। মিতুৱে আহোঁতে ৰায়ৰ কাৰণে বেগ এখন লৈ আহিলে। বেগ মানে এই বেগখন তাই কোলাত লোৱাৰ কাৰণে। কেতিয়াবা তাই বেডত নাথাকে, দিনটো কোলাতে লৈ থাকিব লগা হৈ যায়। চ' সেইটো কাৰণে বেগখন আনিলে। আজিলৈ ইমানেই, বাই।